till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. অসমীয়া চুটি গল্পৰ জনক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। জনজাতীয় জীৱনৰ ওপৰত ভিত্তি কৰি লিখা অসমীয়া ভাষাৰ প্ৰথম উপন্যাসখনৰ নাম কি আছিল? উত্তৰ মিৰি জীয়ৰী। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখন কি আছিল? উত্তৰ বনফুল। প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰ ইয়াত এখন অৰণ্য আছিল। প্ৰথম অসমীয়া আধুনিক নাট ৰামনৱমী কোনে ৰচনা কৰিছিল? উত্তৰ গুণাভিৰাম বৰুৱাই। অসমীয়া ভাষাত ছপা হোৱা প্ৰথম কিতাপখনৰ নাম কি আছিল? উত্তৰ ধৰ্মপুস্তক। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া কোন? উত্তৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কোন? উত্তৰ মামণি ৰয়ছম গোস্বামী। অসমীয়া গদ্য সাহিত্যৰ জনক কোন? উত্তৰ ভট্টদেৱ। মহাকাব্য ৰামায়ণ প্ৰথম কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলীয়ে। মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? উত্তৰ ৰাম সৰস্বতীয়ে। প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? উত্তৰ অৰুণোদয়। অৰুণোদয় আলোচনীৰ প্ৰথম সংখ্যা কিমান চনত প্ৰকাশ হৈছিল? উত্তৰ 1846 চনত। অৰুণোদয় আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ নাথন ব্ৰাউন। কোনখিনি সময়ক অসমীয়া সাহিত্যৰ জোনাকী যুগ বুলি কোৱা হয়? উত্তৰ 1846 চনৰ পৰা 1889 চনলৈকে এই সময়খিনিক। প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰিছিল? উত্তৰ মাইলছ ব্ৰনছনে। মাইলছ ব্ৰনছনৰ অসমীয়া অভিধান কিমান চনত প্ৰকাশ হৈছিল? উত্তৰ 1867 চনত। জোনাকী কাকতৰ জন্ম কিমান চনত হৈছিল? উত্তৰ 1889 চনত। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। কোনখিনি সময়ক অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগ বুলি কোৱা হয়? উত্তৰ 1889 চনৰ পৰা 1940 চনলৈ এই সময়খিনিক। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি আছিল? উত্তৰ বনকুঁৱৰী। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ মোৰ জীৱন সোঁৱৰণ। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। হেমকোষ কিমান চনত প্ৰকাশ হৈছিল? উত্তৰ 1900 চনত। অসমীয়া অভিধান হেমকোষ কোনে সম্পাদনা কৰিছিল? উত্তৰ হেমচন্দ্ৰ বৰুৱাই। প্ৰথম মহিলা আলোচনীখনৰ নাম কি? উত্তৰ ঘৰ জেউতী। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰ দৈনিক বাতৰি। প্ৰথম সাহিত্য অকাডেমি বঁটা প্ৰাপক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ মৃত্যুঞ্জয়।
বিষ্ণুৰাভা এতিয়া কিমান ৰাতি কবিতাটোৰ কবি কোন? উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ একমাত্ৰ কবিতা পুথিখন কি? উত্তৰ সান্ধস্বৰ। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? উত্তৰ 1983 চনত বঙাইগাঁও অধিৱেশনত। কলং আজিও বয় গল্প সংকলনখনৰ ৰচক কোন? উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অসমীয়া সাহিত্যত অসম কেশৰী বুলি কাক জনা যায়? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰীক। অসমীয়া সাহিত্যত নটসূৰ্য বুলিলে কাক জনা যায়? উত্তৰ ফণী শৰ্মাদেৱক। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? উত্তৰ বিলাতৰ চিঠি। অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি? উত্তৰ আছাম ট্ৰিবিউন। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা পোৱা গ্ৰন্থখনৰ নাম কি? উত্তৰ শৃংখল। কাঠনিবাৰী ঘাট গ্ৰন্থখনৰ স্ৰষ্টা কোন আছিল? উত্তৰ মহিম বৰা। মহিম বৰাৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ পাখি লগা দিন। মহিম বৰাই তেখেতৰ কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ এধানিমাহিৰ হাঁহি। ৰংমিলিৰ হাঁহি উপন্যাসখনৰ স্ৰষ্টা কোন? উত্তৰ ৰংবং তেৰাং। কিমান চনত ৰংবং তেৰাংদেৱে পদ্মশ্ৰী সন্মান লাভ কৰিছিল? উত্তৰ 1989 চনত। হোমেন বৰগোহাঞিদেৱৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ হৈমন্তী। পিতা পুত্ৰ উপন্যাসখন কোনে লিখিছিল? উত্তৰ হোমেন বৰগোহাঞিদেৱে। অসমীয়া সাহিত্যত শেৱালিৰ কবি কোন? উত্তৰ ৰত্নকান্ত বৰকাকতি। হীৰেন ভট্টাচাৰ্যদেৱে তেখেতৰ কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ শস্যৰ পথাৰ মানুহ নামৰ কবিতা সংকলনখনৰ বাবে। মহাৰথী উপন্যাসখনৰ ঔপন্যাসিক কোন? উত্তৰ চন্দ্ৰপ্ৰসাদ শইকীয়া। আজিৰ শিতান্তিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল কবি সনন্ত তাঁতীদেৱে তেখেতৰ কোনখন কবিতা সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ কাইলৈৰ দিনটো আমাৰ হ'ব।